हेलो गाइस की खबर सो मैं এতিয়া পাইছো দপ মাৰনে के लिए বাগানত আৰু চাই থাকক মই বাগানত কি দপ মাৰো আপোনালোকক দেখাই আছো যেহেতু মানে যোৱাকালি মাৰিছো 200 মিটাৰ আজিও মাৰিম হিমানে আৰু কবে মৰাটো আপোনালোকক নেদেখাব সো আজিও মাৰিবলৈ আহি আছো এটা কিন্তু কম উপায় নাই আৰু এনেকৈ বাগানত নিজে নিজে দপ মাৰিবলগীয়া আছে বাগানো নিজৰে যেনিবা আৰু নিজৰ বাগানত নিজে দপ মাৰিছে সো আজিকালি দপ মৰা আকৌ লিটাৰ 2 টকা সো লিটাৰ 2 টকাকৈ 200 লিটাৰ 400 টকা যেহেতু মানে ঘৰতে ৰখি গৈছে আৰু ঘৰতে বিন্দাছ খাব পৰা হৈ যায় আৰু ছাগলী মাংস গাহৰি মাংস আপুনি মানে একদম এসাঁজ ধুনীয়াকৈ তৃপ্তিৰে খাব পায় সো এতিয়া মই এতিয়া আহি আছোঁ চাই থাকক আপোনালোকক মৰা যেন লাগিব এতিয়া মইনো কি বাগানত দপ দিওঁ আপোনালোকে চাব বাগান মানে ইয়াতে মাৰিম আৰু চাহ বাগান সো চাই থাকিব পানী অলৰেডি হৈ আছে আৰু 200 মিটাৰ আৰু মই বেছি দপ নামাৰো সো দুটা দপ মাৰিম এটা মহৰ আৰু এটা ভিটামিন সো কি দপ আৰু দেখাই আছোঁ আপোনালোকক ভিটামিনৰ কাৰণে মাৰিছোঁ আপোনাৰ এগ্ৰিমিক আৰু আপোনাৰ মহৰ কাৰণে মাৰিছোঁ আপোনাৰ DX ষ্টাৰ সো চাই থাকক আজিকালি ইনোভাটো বন্ধ কৰিছে নহয় আৰু ইনোভাটো ইয়াত দিয়া নাই এতিয়া পানী ইয়াত হৈ গ'ল 200 মিটাৰ পৰা 200 টেংকি দেখিছে 200 টেংকি পৰা 200 মিটাৰ 200 টেংকি গ'লে 200 মিটাৰ হৈ গ'ল আৰু ইয়াত পানী আছে আৰু এতিয়া পানী গ'লে আৰু মোৰ ফেচটো চাওক মোৰ ড্ৰেছ এইটো মানে দপ স্প্ৰে যেতিয়া মই কৰোঁ ন ড্ৰেছ যিহেতু বস্তা পিন্ধিব আৰু মূৰত গামোচা থাকিব আৰু চেফটিৰ কাৰণে থাকে নিজৰ হাত দীঘল চাৰ্ট পিন্ধিব লাগে কিন্তু মই বেয়া পাওঁ মই স্পৰ্টিং পিন্ধিব যোনে যি কয় আৰু নো আই ডোণ্ট কেয়াৰ যেহেতু মানে কালি ইয়াৰ মৰা হৈ গ'ল এইটো মানে আপোনাৰ আধা লিটাৰ হয় আধা লিটাৰ মানে 250 দিছিলোঁ আৰু যেহেতু 250 আছে আৰু 250টো আমি এতিয়া ডাইৰেক্ট দি দিছোঁ মানে 200 লিটাৰ কাৰণে সো আপুনি 250 দিব 200 মানে 200 দিব পাৰে 200 দিলে অলপ কম হয় মানে সো মানে মই সেইকাৰণে 250 দিছোঁ ডাইৰেক্ট 250 দি দিছোঁ ইয়াত বছ 200 লিটাৰ মানে আৰু যদি এনে হেৰি কৰি দিয়ে ভাল আৰু পানীটো কোলা হৈ গৈছে মিক্স কৰি ল'ব বস্তুটো জোকাই দিব আৰু ভালকৈ যাতে দপটো থাকি নাযায় সো দামী দপ ন আপোনাৰ এই দপটো কিমান আছে দামটো আপোনাৰ ইয়াত দামটো নাই দিয়া চাগে দামটো এইটো আপোনাৰ ইয়াত MRP 380 দিছে 380 দেখাইছে আধা লিটাৰ 380 মানে এইটো মই এনেকুৱা দুটা আনিছিলোঁ হা সো আমাৰ বাগানত মানে এনেকুৱা এটা নহয়গে আপোনাৰ 2-3টা লাগি যায় সো এতিয়া মানে পাতটো অলপ কমি আছে না সেইকাৰণে অলপ দপটো কমকৈ খাইছে কিন্তু এনেই আপোনাৰ 3-4টা লাগি যায় সো এতিয়া মই আপোনাৰ আছে আৰু DX ষ্টাৰ সো এতিয়া এইটো দি দিওঁ এইটো মানে আপোনাৰ 200 মিটাৰত এটাই দিয়ে সো আপোনালোকে যদি মাৰে মানে ডাইৰেক্ট এটাই দি দিব DX ষ্টাৰ এইটো আপোনাৰ কিমান হয় 100 গ্ৰামৰ এইটো 100 গ্ৰাম যদি দিয়ে নহয় আপোনাৰ ডাইৰেক্ট 200 মিটাৰত এটাই দি দিব ভিতৰ বস্তুটো দেখিছোঁ পুৰা হেভিকৈ পেকেটিং কৰি থৈছে আৰু সো মই ডাইৰেক্ট দি দিম চাব এতিয়া মই দপটো মিক্স কৰিম আৰু ৰ'ব আপোনাৰ মালটো এনেকুৱা থাকে ভুজিয়া একদম চেম ভুজিয়া সেইটো যিহেতু বিকাজি নেকি ভুজিয়া এটা পাই যায় চেম এইটো আৰু মই ডাইৰেক্ট দি দিব আপোনালোকে এনেকৈ এইটো বস্তুটো মানে অলপ কৰিবলৈ টাইম লাগে গৰু খাবলৈ মানে মিক্স হ'বলৈ আৰু সো অলৰেডি ইয়াত দৰৱ মিক্স কৰা হৈ গ'ল মানে দৰৱ মিক্স কৰা হৈ গ'ল যিহেতু আৰু এতিয়া সো মই ইমান ভিডিঅ'টো বনোৱা প্ৰেক্টিচ নাই এনেই আৰু সো দেখাইছোঁহে ইমান একো নক'ব আৰু দেই ৰাইজ বাৰু এতিয়া মই স্প্ৰেটোত ভৰাই গৈ নিম আৰু চাব সো এতিয়া মই দৰৱটো এনেকুৱা ভৰাই আছোঁ এয়া ভৰাই আছোঁ চাওক এনেকৈ দিব লাগিব দৰৱটো আৰু মই ইয়াত ভৰাই আছোঁ কিছুমানে ভাবে চাগে বাগান থকা মানে আৰু মানুহজন বহুত ধনী কিন্তু ধনী মানে কিন্তু এতিয়া আপোনাৰ ৰেট যদি 12 টকা 15 টকা যদি হয় কিন্তু মালিকলে মানে যিজনৰ বাগান থাকে মানে সেইজনৰ আপোনাৰ একো নাথাকে এনেই বাগানখন মানে পাত চিঙাই থকাই হয় আৰু কাম কৰা মানুহক দি সো এতিয়া যদি এনেকৈ আপুনি ঘৰতে যদি কৰিব পাৰে কিন্তু আপোনালৈ ৰখিব আৰু 1 টকা 2 টকা সো মই এতিয়া পৰাপক্ষত কৰি আছোঁ আৰু সো যেতিয়া কেতিয়াবাতো মই নোৱাৰোঁ মানে আগতে ঘৰতে এনেকৈ দৰৱ চব মৰা আছে কিন্তু এতিয়া আপোনাৰ অলপ দিগদাৰ হয় যে আৰু এনেকৈ দৰৱ মৰা সো গা চা বিষ হয় উপায় নাই সো নিজে যদি কৰিব পাৰে ভাল আৰু পইচা 1 টকা ৰখিব ইমানো ক'বলৈ নাযাওঁ সো ভিডিঅ' বনোৱা প্ৰেক্টিচ নাই তথাপিও কথাবোৰ লাগিবই ধৰিছে
আৰু বাকীনো কি ক'ম, যিবোৰ বাগান সৰহকৈ থাকে ন, সেই বাগানবোৰ কিন্তু অলপ ৰখে আৰু সিহঁতক, কিন্তু আমাৰ ইমান বাগান নাই মানে, চ' ঘৰতে মাৰিব পৰা হৈ যায় আপোনাৰ ধুনীয়াকৈ। এতিয়া মোৰ এই স্পিয়াৰটো ধৰে 16 লিটাৰ 16 সেইটো ধৰিব পৰা নাই, ৰ'দৰ চাপত চাগে 16 ধৰে। আৰু মই এতিয়া বেগত মানে পিঠিত উঠাই লওঁ, মই পৰা পিঠিত উঠাই পাইছোঁ আৰু এতিয়া মাৰিবলৈ গৈ আছোঁ। চাওক মানে বহুত কষ্ট হয়, তথাপিও উপায় নাই আৰু। এই ক'ত গৈছেগৈ যাবে বিন্দাছ আৰু এনেকৈ দি হৈ যাওঁ, বাকী একো নকওঁ, আপোনালোকে কেনেকৈ কি কৰে আৰু গম পায় যিহেতু। আৰু এইটো মই পিঠিত স্পিয়াৰ ৰেডি, আৰু এতিয়া মই দম মাৰিবলৈ যাওঁ। ভিডিঅ'টো ইমানো দীঘল নকৰোঁ, চাই থাকক, এনেকৈ মোক সহযোগিতা কৰি যাব। চ' এতিয়া মই এতিয়া দম মাৰোঁগৈ বছ, আৰু দম মৰা দেখা যাম কেনেকৈ কি কৰোঁ। আপোনাৰ अभी टाइम हो गया 7:30 बजे 3 मिनट गया। और अभी मैं বাগানত সোমাইছোঁ আৰু চ' ভাত পানী হৈছে আৰু ভাত খাব লাগিব। আৰু আজি মানে পাপা যোৰহাট যোৱা কথা আছে, আৰু মা এতিয়া ৰান্ধনি সভাত সোমাইছে, আমাৰ বাও আছেহি। চ' বা আৰু অটা আৰু আছে। আৰু বাগান এডোখৰ আমাৰ এইডোখৰ দদাহঁতৰ বাগান, আৰু আমাৰ মানে চাচিটো সীমা আমাৰ এই পায়, মানে ময়ো চাচি গিজোপা ৰোৱা, চাচি গিজোপা এটা সীমা বনি গৈছে ধুনীয়াকৈ। চাওক চাচি গিজোপা এনেকৈ ৰুই থোৱা আছে বিন্দাছ, তেতিয়া মানে গম পোৱা যায় আৰু। চ' এতিয়া মই এই লাইনৰ পৰা মাৰি যাম, আৰু আপোনালোকে কেনেকৈ মাৰি কি কয় জানে, এনেকৈ মাৰিবলগীয়া হয়, কেতিয়াবা হেণ্ডাবিলাক এনেকৈ ঘূৰাবলগীয়া হয়। মই যিহেতু অলপ দিগদাৰ হয় দুইটা পাতি মাৰিবৰ কাৰণে, মই অকল এক চাইডে এই ৰকম মাৰি যাওঁ। আৰু আপোনালোকক মই নিজে যিহেতু ভিডিঅ' বনাই আছোঁ ন, অলপ দেখাবলৈ দিগদাৰ হৈ গৈছে। আৰু ইমানেই আছোঁ বাৰু ভিডিঅ'টো, টাটা বাই বাই, লাভ ইউ। আৰু গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যিহেতু চাই আপোনালোকে অলপ চেনেলটো আগুৱাই নিয়াত সহায় কৰিব, এনেকৈ ভিডিঅ' দি যাম আৰু। চ' মই সৰু সুৰা ইউটিউবাৰ নহয় আৰু, যিহেতু আপোনালোকৰ দৰে সৰু সুৰা এজন। চ' সহায় কৰিব, সহযোগিতা কৰিব। আৰু মোৰ ফ্ৰেণ্ডছ গাইজ সকলোকে টাটা বাই বাই, লাভ ইউ। চ' চাওক আৰু আমাৰ বাগানখন